বৰ্তমানৰ অস্থিৰ অশান্ত সময়ৰ এক অনুভৱী প্ৰকাশেৰে কবি ৰাজুমণি শইকীয়াদেৱৰ এটি নতুন কবিতা সন্তান হাৰা পৃথিৱী। কিবা হৈছে পৃথিৱীৰ কিবা এটা হৈছে। পৃথিৱী এতিয়া যেন নহয় স্বপ্নময় গৰিমাৰ সম্ভ্ৰান্ত আশ্ৰয়। আজি ৰুগ্ন মানৱতা, ৰুগ্ন মানুহ। কাষতে বহি থকা বন্ধুজনৰ নিশ্বাসো হৈ পৰিল অবিশ্বাসী। নিৰুপায় মানুহ, নিৰুপায় হৃদয়বোৰ। কি যে অভব্য সময়। বিশিষ্ট সহৃদয়তা অধুনালুপ্ত সৰ্বত্ৰ। কাষৰ ঘৰৰ পৰা নিমখ একাপ ধাৰে আনি খোৱাৰ পৰিৱেশ সুদূৰ পৰাহত এতিয়া। আচলতে মানুহৰ পৰা আঁতৰি গৈছে মানুহ। মানুহৰ পৰা আঁতৰি গৈছে মানুহ। ৰুগীয়া বতাহজাক পান কৰি অস্থিৰ আকাশ। সূৰ্যৰ সম্ভ্ৰান্ত উত্তাপো যেন পৰাভূত। মানুহৰ অসহায় ৰূপটো শ্মশানলৈ যোৱাজনে বুজি পায়। মানুহ পুৰিবলৈ মানুহেই যে কান্ধত তুলি লয় একোডাল খৰি। হুলুক থুলুক হৈ পৰে কলিজাবোৰ তেতিয়াই। হুলুক থুলুক হৈ পৰে। বহুতেই নাভাবে এই কথাবোৰ বহুতেই নাভাবে। কথাবোৰ ভবাৰ দৰে হোৱা হ'লে মানুহক দোষাৰোপ নকৰিলেহেঁতেন মাটিয়ে। মাটি ক্ষমাশীল। মাটিয়েই অন্তিমবাৰ আঁকোৱালি ক্ষমা কৰে মানুহক। মানুহ সঁচাকৈয়ে অসহায়, বিব্ৰত, উদনুৱা। ফুলৰ কথাকেইনো কিমানে আলোচনা কৰে আজিকালি, অথবা গছৰ নম্ৰতাৰ বুনিয়াদ। বতাহজাকেই কাল হৈছে। বতাহ খাই জীয়াই থকা মানুহে এক উশাহ ভাল বতাহ বিচাৰি কান্দিছে কান্দোন। মানুহক আশ্ৰয় দি এতিয়া নিজেই ৰুগীয়া বতাহ আৰু মাটি। লাহে লাহে সন্তান হাৰা হৈ আহিছে পৃথিৱী। লাহে লাহে সন্তান হাৰা হৈ আহিছে। সন্তান হাৰা হৈ আহিছে পৃথিৱী।